মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঢ়িম অধ্যায় নম্বৰ 14 প্ৰাণীৰ পৰা পোৱা বস্তু এই অধ্যায়টোৰ প্ৰশ্ন উত্তৰসমূহ। তো ইয়াৰ প্ৰশ্নাৱলীত প্ৰশ্নসমূহ দিয়া আছে। তাৰ প্ৰথম প্ৰশ্নটো হৈছে মানুহে আন প্ৰাণীৰ পৰা কি কি খোৱা বস্তু পায়? তো মানুহে খাদ্য বস্তু আন প্ৰাণীৰ পৰা কি কি গ্ৰহণ কৰে? তো হ'ব গাখীৰ, কণী, মাংস, মৌ আদি। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হৈছে পশুপালন কি? ইয়াৰ উত্তৰ হ'ব মানুহে কিছুমান প্ৰাণী পোহে আৰু প্ৰাণী পোহাকে পশুপালন বোলে। পশুপালনত কি কি বিষয়ত মন দিব লাগে? তো ইয়াৰ উত্তৰ হ'ব যে পশুপালন কৰোঁতে প্ৰাণীবোৰক সদায় ভালদৰে খাবলৈ দিব লাগে, চাফ চিকুণকৈ ৰাখিব লাগে আৰু বেমাৰ হ'লে চিকিৎসকৰ হতুৱাই পৰীক্ষা কৰিব লাগে। তো তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হৈছে চামৰা ক'ৰ পৰা তৈয়াৰ কৰা হয়? তো ইয়াৰ উত্তৰ হ'ব চামৰা গৰু ম'হৰ ছালৰ পৰা তৈয়াৰ কৰা হয়। তো ইয়াৰ পিছত 3 নম্বৰৰ খটো হৈছে ঊণসূতা ক'ৰ পৰা হয়? তো ইয়াৰ উত্তৰ হ'ব ঊণসূতা ভেড়া ছাগলীৰ নোমৰ পৰা হয়। তাৰপিছত এৰী মুগা পাট সূতা ক'ৰ পৰা হয়? ইয়াৰ উত্তৰ হ'ব এৰী মুগা পাট সূতা এৰী পলু, মুগা পলু আৰু পাট পলুৰ পৰা হয়। তাৰপিছত কুকুৰে বস্তু কেনেদৰে চিনি পায়? তো ইয়াৰ উত্তৰ হ'ব কুকুৰে গোন্ধৰ সহায়ত বস্তু চিনি পায়। 4 নম্বৰৰ ক প্ৰশ্নটো হৈছে মীন পালন কি? তো ইয়াৰ উত্তৰ হ'ব পুখুৰীত মাছ জীয়াই পোহাকে মীন পালন বোলে। 6 নম্বৰ প্ৰশ্নটো হৈছে পশু চিকিৎসক কাক বোলে? তো ইয়াৰ উত্তৰ হ'ব প্ৰাণীৰ বেমাৰ হ'লে চিকিৎসা কৰা চিকিৎসকসকলক পশু চিকিৎসক বোলে। তাৰপিছত আছে চামৰাৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা। তো ইয়াৰ উত্তৰ হ'ব জোতা আৰু বেগ। জোতা আৰু বেগ চামৰাৰে তৈয়াৰ কৰা হয়। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে কেঁচুৱে কেনেদৰে মাটি সাৰুৱা কৰে? তো ইয়াৰ উত্তৰ হ'ব কেঁচুৱে পচা বস্তু খাই মাটি সাৰুৱা কৰে। তো ইয়াৰ পিছত 19 নম্বৰ প্ৰশ্নটো হৈছে আন প্ৰাণীবোৰে মানুহক কেনেদৰে সহায় কৰে? তো ইয়াৰ উত্তৰ হ'ব কিছুমান প্ৰাণীৰ পৰা মানুহে বিভিন্ন ধৰণৰ খোৱা বস্তু পায়। যেনে গৰু ম'হৰ আকৌ ছালৰ পৰা চামৰা তৈয়াৰ কৰা হয় আৰু সেই চামৰাৰে জোতা বেগ এইবোৰ বনোৱা হয়। তাৰপিছত ভেড়া ছাগলীৰ নোমৰ পৰা ঊল সূতা পোৱা যায়। ঊল সূতা তৈয়াৰ কৰা হয় আৰু সেই সূতাৰে চুৱেটাৰ বনোৱা হয়। কিছুমান প্ৰাণীয়ে মানুহক বয় বস্তু কঢ়িয়াইও সহায় কৰে। তো এনেদৰে প্ৰাণীয়ে মানুহক সহায় কৰে। তাৰপিছৰ প্ৰশ্নটো হৈছে কোনবোৰ প্ৰাণীয়ে আৱৰ্জনা আঁতৰায়? ইয়াৰ উত্তৰ হ'ব কাউৰী, শগুন, শিয়াল, কুকুৰ আদি মৃত জীৱ খোৱা প্ৰাণীবোৰে আৱৰ্জনা আঁতৰায়। ইয়াৰ পিছত শুদ্ধটোত ৰাইট চিন দিব দিছে। তো ইয়াৰ প্ৰথম ক নম্বৰটোত আছে গাখীৰ পুষ্টিকৰ আহাৰ হয় নে নহয়? ইয়াৰে হয় হ'ব। মুগা সূতা কিছুমান পখিলাৰ পৰা হয়, এইটো হয় হ'ব। তাৰপিছত ঔষধে প্ৰাণীৰ বহু বেমাৰ ভাল কৰিব পাৰে, এইটো হয় হ'ব পাৰে। বনৰীয়া জীৱ জন্তু মানুহে ৰক্ষা কৰিব লাগিব, এইটো লাগিব হ'ব। তাৰপিছত উদ্ভিদ নাথাকিলে সকলো প্ৰাণীৰে বিপদ হ'ব। তো সকলো প্ৰাণীৰে বিপদ হ'ব। উদ্ভিদ নাথাকিলে হাবি জংঘল নাথাকিব, তাৰপিছত তাত থকা প্ৰাণীবোৰ থাকিবলৈ ঠাই নোহোৱা হ'ব, এনেদৰে সকলোৰে বিপদ হ'ব।